हेलो फ्रेंड वेलकम बैक टू माय चैनल डेवल फूड एंड ब्लग्स। तो गतिके आज আমি টিকিটলা মেঘালয়ৰ শিৱ মন্দিৰ দেখাবলৈ লৈ যাই আছো। তো গতিকে পলম নকৰি বল যাও যাও বুলি ক'লে তো নহব, যাওয়ার আগতে এইখন পাৰ হ'ব লাগিব। ও নালাগে দিয়া পাৰ হ'বা। আজি নতুনকে ব্ৰিজ বনাইছে বলে এটা, এই যে আমাৰ শৰাইঘাট দলং, এই দলঙেদি পাৰ হ'ম। কালি দেখুৱাইছো আপোনালোকক ৰেইনবো ব্ৰিজ, আজি আমাৰ চাওক শৰাইঘাট ব্ৰিজ। এইখনে সেইখন ব্ৰিজ শৰাইঘাট ব্ৰিজ, যিখনেদি আমি আজি বনাইছে। চাওক না মজা। তো ফাইনেলি আমি শিৱ মন্দিৰৰ পিছফালে আহি পালো। তো গতিকে এতিয়া আমি আগফালে যাবলৈ চেষ্টা কৰিম, গৈ আছো। তো যোৱাকালি দেখুওৱা সত্যম শিৱম সুন্দৰম গেটখন এইখনে। তো এইখনে হৈছে গেট, সাৰ্বজনীন শিৱ মন্দিৰ প্ৰাংগণ টিকিলা গেট, শিৱ মন্দিৰৰ গেট। বলক ভিতৰলৈ। আৰু যোৱাকালি যে ৰেইনবো ব্ৰিজখন দেখাইছোঁ, এই যে এইখন ৰেইনবো ব্ৰিজ মন্দিৰৰ সন্মুখতে। তো আহি পাই গ'লো আমাৰ শিৱ মন্দিৰত, প্ৰৱেশ কৰিলোকে। এই শিৱ মন্দিৰত অকল শিৱ পূজাই নহয়, দুৰ্গা পূজা হয়, ৰাস পূজা হয়, তাৰপিছত বহাগ মাহৰ প্ৰথম দিনাই যি কিবা আমি ৰাজবংশী ভাষাত বিচুৱা বুলি কওঁ, বিচুৱা পূজা হয়। তো এই বছৰ কিবা কি হয় ৰে নাজানো, যি কৰোণা চৰোণা বাপ্পা ঐ ভয়ে লাগে। চাওক গছৰ ওপৰত মৌমাখিয়ে বাঁহ লৈছে সুন্দৰকে। তো অলৰেডি আহি পাই গ'লো আমি টিকিলা শিৱ মন্দিৰ। এইটো মন্দিৰ, এইটো কিবা নাম আছিল, নামটো পাহৰি গ'লো। গতিকে সেই যে দেখিছে আমাৰ নন্দী, যোৱাকালি আপোনালোকক টিকিলা ৰেইনবো ব্ৰিজত দেখা পাইছিল বছ, আমাৰ টিকিলাৰ বছ। আৰু এয়া টিকিলাৰ মন্দিৰ চাওক, ধুনীয়া প্লেচ, দেখাত মজা। আৰু দেখাই আছো ৰ'ব। মই যে বিচুৱা পূজা বুলি ক'লো, এই যে বিচুৱা পূজা এই ইয়াতে হয়, এই মন্দিৰটোতে হয়। আৰু এই প্লেচখন দেখিছা, যিকোনো পূজা হ'লে ইয়াত মেলা বহে এই প্লেচখনতে। তো আজিৰ ভিডিঅ' ইমানলৈকে। যদি ভাল লাগিল শ্বেয়াৰ কৰি দিয়ক, আৰু যদি কোনোবাই মোৰ চেনেলত নতুন আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক।